নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আৰু আজি লৈ আহিছো এটা নতুন ভিডিঅ'। আৰু ভিডিঅ'ৰ শিৰোনামা হৈছে উৎসৱৰ বতৰত দাঁত আৰু মুখৰ যতন। আৰু আপোনালোকে জানে এইটো হৈছে পূজাৰ সময়, পূজাৰ লগতে বহুতো বিয়াৰ সময়। এই সময়খিনি তাৰপিছত আকৌ ৰাস আহিব, ৰাসৰ পিছত বিহু আহিব। গতিকে এই গোটেই সময়খিনি আমাৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণৰ সময়। আৰু উৎসৱ পাৰ্বণ বুলি ক'লেই আমাৰ ঘৰত বা আত্মীয় স্বজনৰ ঘৰত, আলহীৰ ঘৰত বিভিন্ন ধৰণৰ মিঠাইৰ সমাহাৰ আৰু লগতে পিঠা পনা এইবিলাকতো আছেই। গতিকে এই সময়খিনিত আমাৰ যাতে উৎসৱ উদযাপন আনন্দৰ হয়, দাঁত আৰু মুখৰ বিভিন্ন ধৰণৰ ৰোগে যাতে বাহ ল'ব নোৱাৰে বা দিগদাৰি দিব নোৱাৰে, কষ্ট দিব নোৱাৰে, তাৰ কাৰণে আমি দাঁত আৰু মুখৰ কেনেকৈ যত্ন ল'ম, আমি এই ভিডিঅ'টোত আজি এইখিনি আলোচনা কৰিম। প্ৰথম কথাটো হৈছে এই সময়খিনিত আমি যিমান মিঠাই খাওঁ বা মিঠাই খোৱা, মিঠাজাতীয় বস্তুৰ পৰিমাণো অইন সময়তকৈ সাধাৰণতে বেছি হয়। আৰু এই ধৰণৰ খাদ্য মুখৰ ভিতৰত থকা অনুজীৱবিলাকে অতি সহজে পচন ঘটাই এচিড উৎপন্ন কৰিব পাৰে। আৰু এই এচিডেই হৈছে দাঁতবিলাক খাই নিয়াৰ মূল কাৰক। গতিকে ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি? আমি ইয়াক প্ৰতিৰোধ কৰাৰ কাৰণে দুবাৰকৈ ব্ৰাছ কৰিব পাৰোঁ। ৰাতিপুৱা এবাৰ আৰু ৰাতিৰ আহাৰ খোৱাৰ পিছত এবাৰ। আৰু ৰাতি যেতিয়া আমি ব্ৰাছ কৰোঁ, ইয়ে আমাৰ মুখত যি অনুজীৱৰ সংখ্যা কমাত যথেষ্ট সহায় কৰে। আৰু অনুজীৱৰ সংখ্যা কমা মানেই হ'ল উৎপাদিত এচিডৰ পৰিমাণো কমি যায়। গতিকে দাঁত বেয়া হোৱাৰ সম্ভাৱনাও বহু পৰিমাণে কমাই ৰাখে। গতিকে দুবাৰ ব্ৰাছ কৰাটো, বিশেষকৈ ৰাতি ব্ৰাছ কৰাটো অত্যন্ত দৰকাৰ। আৰু এনেকুৱা নহয় যে ব্ৰাছডাল লৈ আপুনি অ'ত ত'ত ঘূৰি থাকিব। এবাৰত 2-3 মিনিটমান সময় দিয়ক। গোটেই ব্ৰাছডাল 10-15 মিনিট লৈ পেলাই মুখৰ ভিতৰত থ'ব নালাগে। ইয়াৰ দ্বাৰা বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি হয়। দাঁতবিলাক বেয়া কৰাৰ সহজে সোনকালে বেয়া হোৱাত সহায় কৰে। গতিকে 2-3 মিনিটতকৈ বেছি নহয়, দুবাৰকৈ ব্ৰাছ কৰক। আৰু লগত পাৰিলে কুহুমীয়া গৰম পানীত নিমখ দি পেলাই কুলি কৰক। ইয়ে মুখৰ যি আমাৰ এচিডিক পৰিৱেশ, মানে এচিডিক এনভাইৰনমেণ্ট, সেইটো নিউট্ৰেলাইজ কৰাত সহায় কৰে। আৰু দাঁতৰ মাজত যিবিলাক খোৱা বস্তু ফচি যায়, সেই ফচি যোৱা খোৱা বস্তুবিলাক উলিয়াবলৈ বহুতে কি কৰে, আমাৰ যিকোনো ধৰণৰ ধূপৰ কাঠি বা তেনেকুৱা শলখা সোমাই দিয়ে। তাৰ ফলত কেতিয়াবা আঘাত হৈ পেলাই লিগামেণ্ট পৰ্যন্ত ছিঙি যায়। এইটো কেতিয়াও নকৰিব যদি কোনো ধৰণৰ এনেই মানে গেপ নাই বা ফাঁক নাই দাঁতৰ মাজত। তেতিয়াহ'লে ডেণ্টেল ফ্লছ পায়। বিভিন্ন ধৰণৰ কোম্পানীৰ দ্বাৰা ডেণ্টেল ফ্লছ হৈছে এডাল সহজ ভাষাত সৰু সূতাৰ দৰে। দাঁত দুটাৰ মাজত লগাই পেলাই আপুনি খোৱা বস্তু উলিয়াই নবগা পিছা কৰি পেলাই। ডেণ্টেল ফ্লছ কেনেকৈ ব্যৱহাৰ কৰে আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক কেতিয়াবা জনাম। সদ্যহতে এতিয়া এইটোৱে জানি থওক যে সৰু সূতাৰ দৰে বস্তুৰ দ্বাৰা এই খোৱা বস্তুবিলাক উলিয়াই পেলাব লাগে। গতিকে বন্ধুসকল, এই উৎসৱৰ বতৰত আপোনালোকে এই ধৰণে দাঁতৰ যত্ন ল'ব পাৰে। আৰু লগতে কিছুদিন পিছতেই আমাৰ ঠাণ্ডা পৰিব, শীতৰ আগমন হ'ব। এই শীতৰ সময়ছোৱাত বিভিন্ন ধৰণৰ আলুৰ ৰোগ আৰু লগতে বিশেষকৈ মুখত হোৱা ঘাঁ আদিৰ মানে সমস্যাৰ সংখ্যা বাঢ়িবলৈ ধৰে। গতিকে এইবোৰৰ পৰা ৰক্ষা পোৱাৰ কাৰণে টেঙাজাতীয় খাদ্য খাওক। আপোনালোকে ভিটামিন চি থকা যিবিলাক খাদ্য আছে বিশেষকৈ। আৰু লগতে ওঠত যাতে মানে যিটো আৰ্দ্ৰতা ৰাখে, শুকান হৈ নাযায়, তাৰ কাৰণে গ্লিচাৰিন জাতীয় চলুচনবিলাক ব্যৱহাৰ কৰিব পাৰে। বিভিন্ন ধৰণৰ আৰু সেই ধৰণৰ হোম ৰেমেডিও ল'ব পাৰে। কিছুমান হোম ৰেমেডি আছে য'ত গ্লিচাৰিন থাকে। সেই ধৰণৰ ৰেমেডি লৈ পেলাই ওঠৰ আৰু মুখৰ আৰ্দ্ৰতা ৰক্ষা কৰিব পাৰে। গতিকে বন্ধুসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ আপোনালোক এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱ ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। আজিলৈ এইখিনিয়ে। ধন্যবাদ।